ৰিক্সা যাবিনে? কি হে আপুনি কি ননসেন্স নেকি? মই কি ৰিক্সা এইখন ভালদৰে কথা ক'ব অলপ। ওকে সৰি কলেজ যাব নেকি এতিয়া? সৰি বেবি ৰং নাম্বাৰ। কি ৰং নাম্বাৰ মানে? নচলব আপোনাক মোৰ ভাল লগা নাই, মানে পচন্দ লগা নাই। আপুনি বেলেগ এখনত চাওক যাওক। কি বকি আছ তই পাগল নেকি? পাগল চে ইয়াত আয়া ইমান দিন মোৰ ডাউট আছিল আজি কনফাৰ্ম হৈ গ'ল। যাওক টাইম ৱেষ্ট কৰি লাভ নাই, যাওক। টুকৰি মানে দেখা নাই মোৰ গাৰ্লফ্ৰেণ্ডৰ লগত ব্যস্ত আছো। মোৰ গাৰ্লফ্ৰেণ্ডে গম পালে ৰিক্সা চলোৱা বুলি কিন্তু ব্ৰেকআপ হৈ যাব তাৰ পৰা। এনেকুৱা আপোনাৰ বৰবাদ ৰিক্সা আলা কাষত কোনে ইমান হাল্লা কৰি আছে? নাই এই কুকুৰ এটা হাল্লা কৰিছিল ৰাস্তাৰ, মোক নহয় এই বেলেগ ৰিক্সা সুধি আছে। দে ঠিক আছে বাৰু দে। অ'কে বাই, লাভ ইউ। বৰ গৰম বাপ, ৰ'দটো কি ফাটা ফাটিকে দিছে। ইয়াৰ পৰা অলপ বেলেগ জেগাত যাওঁ ৰ। ধৰা ছাৰ আপুনি বাইপে ৰাস্তা পাইছা তই এতে যে গাড়ী ৰখাই শুই আছা? ইমান হাইপাৰ কিয় হৈছে? প্ৰথম কথাটো হৈছে এখন গাড়ী নহয়, এখন ৰিক্সা। আৰু 2 নম্বৰ কথা মই ৰিক্সাৱালা হ'ব পাৰোঁ, কিন্তু মোৰ ডিমাণ্ড আছে, কাৰণ মই আপোনাৰ দৰে ঘোচ খোৱা পুলিচ নহয়। চাল্লা কি মোক ঘোচ খা বুলি কয়? তই থানাত য'ত মোৰ লগত ৰ'বচোন ছাৰ, ইমান কিয় হাইপাৰ হৈছে? 1 নম্বৰ কথা, আপুনি যে মাত্ৰ বাইকখন গৈছিল তাৰপৰা যে আপুনি পইচা ৰাখিছিল, কাই দেখছি পইচা ৰখা কাই দেখা পাইছি? দস্তুৰ মাত মই দেখিছোঁ। তই দেখছা পইচা? তাৰে ভিডিঅ' ৰেকৰ্ডিং মই মোবাইলটো কৰি থৈছোঁ। আপলোড দিম নে? চুপ ইগিলা চুপ যা সাইড কাট যা। মই নাযাওঁ, আপুনি যাওক। কে নাই মানুহে আপোনাৰ কেৰেক্টাৰ মোৰ হাতত আছে। আজিকালি ৰিক্সা পুলিচ কথাই পালো জানো চেঙুক কেনেকৈ চাই দি আৰু পইচা কেনেকৈ লাউৰ পাতেদি ধৰিব লাগে। আমাক নিশিকাবি পুলিচ মাৰা বাছ সম্ভানো দেখান কি মতে। নাৰেঙ্গী যাবা না? Yes, of course. Why not? মক্কেলে তো পাই গলো। What? Take it. Please have a seat. Please have a seat ना। अबे Bob. किधर जाने का है बोलो? নারেঙ্গী बोलो। हम नारंगी जाता तुमको मांगता। तो भाई কথা এটা হতো তোর বাপেরে কি করে নো? এই সেক্রেটারি অফিসত কাম কৰে। তোর গার্লফ্রেন্ড আছেন না? আছে কিয়? গার্লফ্রেন্ডর ফ্রেন্ড আছেন না? এই আছে ধেৰ। হয় নেকি? কথা এটা কওঁ আৰু বেয়া পাবি নেকি? কি কচোন? তোৰ যদি গাৰ্লফ্ৰেণ্ডৰ ফ্ৰেণ্ড আছে বহুত, মোকো এটা আছে কেনে আছে গাৰ্লফ্ৰেণ্ড এটা কিয়া? ঐ অকাত উঠাই কথা কবি, ৰিক্সা চলাই আছা? আবে অকাতৰ কথা ক'বা আছে। ঐ তই কাৰ গাড়ীত বহি আছা? গাড়ী নহয় কা ৰিক্সা। ৰিক্সা তোৰ কাৰণে ৰিক্সা হ'ব পাৰে, মোৰ কাৰণে গাড়ী দস্তুৰ মাত কাৰিবা না। আবে নাম বুলি কৈছে, আবে নাম না দস্তুৰ মত ৰিক্সা চলাব পাৰো, অকাত আছে। তোৰ বাপেৰে দৰে চৰকাৰী গোলাম নহয়, বুজি পাইছা নাই? ৰেছপেক্ট অল পিপল মাইণ্ড। চৰি দাদা চৰি, মোৰ ভুল হৈ গৈছে। হ'ব দে, ইমান দূৰ ৰাস্তা ইয়াতে গাড়ী ঘোঁৰা একো নাই, ইমান দূৰ কেনেকৈ যাম মই? লৈ যাওক ক'লো বাৰু। আচ্ছা এই ৰ মোক গাৰ্লফ্ৰেণ্ড দিবি নাই? দিম দিয়ক গাৰ্লফ্ৰেণ্ড। সঁচাইতো? সঁচাই দিম। अब है ना उठ पहाड़ के नीचे। দাদা হ'ব পাই গ'লো, ঘৰ পাই গ'লো। ঘৰ পালে নেকি? নাম্বাৰ টাইম হৈছে না? তোৰ ঘৰ এইটো হাই ফাই ঘৰ। অঁ আচ্ছা দাদা কিমান হ'ল ভাড়া?
ভাড়াটো পিছত ৰ তোৰ ইমান দামী ঘৰ আছে তই কিন্তু ৰিক্সাত আছে তোৰ কাৰণে ৰিক্সাত আছে মোৰ কাৰণে গাড়ী মই এনেকৈ তোৰ এনেকুৱা ঘৰত থাকিলে মই BMW কিনি পেলাই ঘূৰি থাকিলো আছে BMW এখন ঘৰত খান্তা আছে সেইকাৰণে মোৰ ৰিক্সাত আছে ৰিক্সা মাৰিব আছে BMW আছে ঘৰত ভাড়া আছে ভাড়াটো কিমান ন ভাড়াটো ভাড়াটো বেচিকলি বেলেগৰ কাৰণে 100 কি কথা কয় হে তোৰ কাৰণে 80 টকা 80 টকা অ। 30 টকা দেব সদায় মই দিনটোৰ ভিতৰত অনলি এটাই ভাড়া মাৰোঁ আৰু তাৰ পৰাই মই 80 টকা লওঁ যিয়ে যতি নাযাকি এই হয় 10 টকাৰ ভাড়াত যাক হয়তো 100 টকাৰ ভাড়া সেইটো মতলব নাই মই 80 টকাই ল'ম আৰু দিনটোৰ ভিতৰত মই এটাই ভাড়া মাৰোঁ 80 টকাৰ মই 1 পইচা কম নলওঁ এই এনেকৈ হ'লে নহ'ব কি কেনেকৈ হ'লে নহ'ব নহ'ব 80 টকাৰ 1 পইচা কম নলওঁ তই এক কদম আগবাঢ় এই মই 80 টকা দিব নোৱাৰোঁ 30 টকাৰ 1 টকা বেছি নিদিওঁ তোৰ বাপি বুলি দিব লাগিব তই এক কদম আগবাঢ়চোন এই এনেকৈ হ'লে নহ'ব এনেকৈ নহয় এখন কি দেখিছা ঠেং দুখন কাটি পেলাই হাতত আলাই দিম আলাই পেলাই 80 টকা দিম ঠিক আছে এই এনেকৈ হ'লে কেনেকৈ হ'ব আবে দি না লেকচাৰ বাদ দি দিম বৰ বেয়া হৈছে দে এনেকৈ নহয় ভাল পিছৰ কথা এই কথা দিম চাই ল'ম তোক চাই ল'ম 80 টকা কুৱাটাৰত হৈ গ'ল কুৱাটাৰটো হ'ল দেচোন হ'ব ঐ চাকনাৰ পইচা কোনে দিব এইফালে চাকনাৰ পইচা কোন বাপেই দিব আৰু লাগব দাদা কি লাগব দি 20 টকা চাকনাৰ 20 টকা দিব আবে দিয়ে তো মারিবে দিও তো না যা যা কি চাই আছে যা ਉਹ ਤੈਨੂੰ ਸੂਟ ਸੂਟ ਕਰਦਾ ਉਹ ਤੈਨੂੰ ਸੂਟ ਸੂਟ ਕਰਦਾ অনিরা দই সাইকেল নহয় তিলিঙা না 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 নে নে না না নে নে না 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 নে নে না হেল্ল' হেল্ল' ক'ত আছা হা মই চানমাৰিত চানমাৰি মইতো চানমাৰিত আছোঁ তুমি আছা ইমান গাড়ী চাউণ্ড নহয় গাড়ী চাউণ্ড মানে কি মই অফিচৰ পৰা ওলালো যে মই থানাৰ ওচৰত আছোঁ তালৈকে আহি যোৱা তুমি মই যাব লাগিব হয় নেকি দে হ'ব দে যাম ভাই মোক এটা হেল্প কৰিবি নে কি হেল্প লাগে মোৰ দেৰি হৈছে গম পাইছা না সোনকালে বল মোৰ অফিচ দেৰি হৈছে যাব লাগে গলি আনকে নাম নাই বল বল আবে তোর কথা এখন দেখছ কি হব একো নহয় দে দিয়া নাই এটা নো নো ৱে প্লিজ বুজা না দেখা দি কাকো নক'বা কিন্তু তুই তেনেহ'লে কি ফাইদা বল তাৰমানে তুমি এইবোৰ ফ্ৰেণ্ডক শ্বেয়াৰ কৰি ফুৰা এই নকৰো নাখাবা তোমাৰ প্লিজ এই ৰিক্সা যাবি নেকি মানে তুমি যোৱা গৈ মোৰ কোনো অফিচত কাম আছে নাই নাই ময়ো যাম তোমাৰ লগত নাই নাই তুমি যাব নোৱাৰা কাৰণ আমাৰ বছে বাহিৰা মানুহে এলাও নকৰে হা মই কামখিনি কৰি কিনে এবাৰ তোমাক ফোন কৰিম দিয়া তুমি যোৱা হা গাড়ী যোৱা তুমি ঠিক আছে বাই ঠিক আছে ঠিক আছে বাই এইফালে 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 গাড়ী আছে অটো হা বাই হাই চব চেছ কৰি দিলে তোৰ মোৰ কিয়া মোৰ বছে শেষ কৰি পেলাব চাকৰি তাকৰি খাই পেলাব কোন বছে মোৰ নাম কবি তোৰ নাম কি
সানি গোল্ডেন ইউটিউব ফেচবুক ইনষ্টাগ্ৰাম চবতে চাৰ্চ কৰিবি মোৰ নাম পাবি আৰু তাতে ভিডিঅ'গিলা চাই কেনে ইউটিউবত ছাবস্ক্ৰাইব কৰিবি শ্বেয়াৰ কৰিবি লাইক কৰিবি আৰু আপোনালোককো ক'লো মনত ৰাখিব ভিডিঅ' চাই কেনে ছাবস্ক্ৰাইব কৰিব শ্বেয়াৰ কৰিব লাইক কমেণ্ট কৰিব তেতিয়া আমাৰ ভাল লাগিব হয়নে না দোস্তি বাকী আমাৰ বহুত কেইটাৰে চেনেল আছে গোটেইকেইটাকে মাতি আছোঁ বোলে বাইদেউ বাইদেউ আহক তেখেতৰ এটা চেনেল আছে বি ক্ৰিয়েটিভ উইথ নিৰ্মালী তাৰপিছত আমাৰ বি নেচাৰেল আছে আজি পুলিচৰ ওপৰত কেনেকুৱা ভাল লাগিছে যদি লাইক এটা আৰু আমাৰ বেক চাইডে থকা মানুহবিলাক আহিব লাগে শ্বেয়াৰ কৰিবা তোমালোকে শ্বেয়াৰ নকৰা তোমালোকে ছাবস্ক্ৰাইব কৰিবা ছুপাৰ ডুপাৰ হিট হ'ব ভিডিঅ'টোতো আমি গমেই পাওঁ এডভান্সটো তোমালোকে শ্বেয়াৰ কৰিবা লাইক কৰিবা আৰু ছাবস্ক্ৰাইব কৰিবা অ'কে ছাবস্ক্ৰাইব কৰিবি দেই ভাই আৰু সকলো ভাষা আৰু কাষ্টিঙত ভাই নহয় ছোৱালীকেইটা আজি গ'লে মাতো ভাই আৰু মোৰ ছোৱালী ফ্ৰেণ্ড ভাই চবকে ছাবস্ক্ৰাইব কৰিব মোৰ ভিউৱাৰ্ছ আৰু মোৰ ছাবস্ক্ৰাইবাৰ সকলক জনাব পাই সুখী হৈছোঁ যে আমাৰ গুৱাহাটীত এটা নতুনকৈ ব্ৰাঞ্চ খুলিছে তাত মানে কি নিজা মানে কি চেল্ফ ড্ৰাইভৰ কাৰণে গাড়ী ভাড়াত পোৱা যায় যেনেকৈ ধৰক বাইকৰ পৰা কাৰলৈকে আপোনালোকে ক'ৰবাত ফুৰিব যায় বা ক'ৰবাত ফেমিলি ট্ৰিপত যায় গোটেইখিনি তাত ভাড়াত পায় যেনেকৈ ধৰক বাইক পায় স্কুটি পায় কাৰ পায় গতিকে আপোনালোকে এটা ডিছক্ৰিপশ্যনত আপোনালোকৰ লিংক দি দিছোঁ wellsride.com বুলি তাত আপোনালোকে লগ ইন কৰিব নিজৰ এড্ৰেছ মানে কি প্ৰুফ ID প্ৰুফ দিলে হ'ল মানে কি ইয়াৰ পিছত আপোনালোকে গাড়ীখন ভাড়াত লৈ যাব পাৰে দিনটোৰ কাৰণে বা দুদিনৰ কাৰণে যেনেকৈ যায় এজ এ টুৰিষ্ট হিচাপে গতিকে এইটো ভাল খবৰ আমাৰ অসমবাসী ৰাইজৰ কাৰণে I'm covering my ears like a kid. When your words mean nothing, I go la la la. I'm turning up the volume when you speak. 'Cause if my heart can't stop it, I'll find a way.